Hello everyone, good morning. সকলোকে good morning. মই আহিলো এটা বিশেষ কাৰণত আপোনালোকক কাৰণটো কৈ আছো গাইজ. মই আহিছিলো ঘৰত ৰাতিপুৱাই 7:30 মান বাজিছে দাদাৰ লগত আহিছিলো আৰু আমাৰ ঘৰৰ ওচৰতে আমাৰ খুৰাৰো ঘৰ আছে. এইজনে হৈছে খুৰা আৰু খুৰাজন বহুত দিনৰ পৰা অসুখ হৈ আছিল আৰু এইজনী বৌ হয় খুৰাৰ বুৱাৰী ডাঙৰ বুৱাৰী নাস্তা দিছে আৰু খাবলৈ আৰু খুৰাজনক অপাৰেশ্যনো কৰি আনিছে কেইদিনমান হৈছে আৰু এয়া হৈছে খুৰাৰ সৰু ছোৱালী মোৰ বিশেষ কাৰণটো এইটোৱে আছিল মই অহাৰ মই খুৰাৰ খবৰ ল'বলৈ আহিছিলোঁ আৰু লগতে আৰু এটা কাৰণো আছে আহা ও আইতা খবৰ ভালনে খুবু সঞ্জয় নুঞ্জা আইতাৰ লগতো অলপ কথা পাতিলোঁ আৰু এই আইতাজনী হৈছে খুৰাৰ মাক হয় ৰুটি খানো ক আৰু এইজনী হৈছে আমাৰ খুৰাৰ ডাঙৰ বুৱাৰী মই ঘপককৈ যে ভিডিঅ' কৰি দিছোঁ খুব লাজ পাইছে আৰু মোক গালি কৰি আছে নিজে হ'লে ইমান ধুনীয়া হৈ আহিছে মই এনেকৈ আছোঁ ভিডিঅ' নকৰিবা বুলি মোক গালি মই আহিলোঁ তেতিয়াই দাদাৰ লগত 7:30 বজাত চিধা আহিছোঁ এতিয়া যামেই গৈ পোৱালীকেইটাক আনিব যাওঁতে হয় তামলা বুজাব এটা দাদাৰ লগতে যাবা অঁ দাদাৰ লগতে যাম নহয় না ऑनलाइन मीशो से लिया है गाइस ये कुर्ता मीशोर পৰা লৈছিলোঁ এইযোৰ কাপোৰ তো মোক বয়ে সুধি আছে ভাল লাগিছে ক'ৰ পৰা লৈছা জাগিৰো ইমান লাজ দেখিছেনে গাইজ ভিডিঅ' কৰাৰ কাৰণে আৰু ইফালে চাওক ৰুটিৰ কাৰণে মন মাৰি বহি আছে কেতিয়া আহিব ৰুটি বুলি আহি গ'ল ৰুটি আৰু মই ইফালে আহিলোঁ পিছফালে সিহঁতৰ বাৰী চব্জি বাৰী হয় এইটো চালোঁ আৰু কিবা কিবি আছে নেকি পাম নেকি বুলি কিনে অমিতা পাম নেকি বুলি কিনে চালোঁ ইফালে সিফালে নাই বাৰীটো খালী ৰুইছেহে এতিয়া হোৱাই নাই আহিব লাগিব আৰু কেইদিনমান পিছত হোৱাৰ পিছত এইটো বাৰীত চালোঁ ঘূৰি পাকি ক'তো একোৱে লগা নাই মই ভাবিছিলোঁ অমিতা কেইটামান লৈ যাম অমিতাই হোৱা নাই গছত খালী আকৌ মই ভিতৰত আহিলোঁ আৰু এটা বিশেষ কাৰণ আছিল এইটো কাৰণতো আহিছিলোঁ মই এইটো ফিটা হয় বৌয়ে মোক এই ঘৰৰ গোটেইখিনি পৰ্দা খিৰিকী আৰু দৰ্জাৰ পৰ্দাখিনি দিছে চিলাবৰ কাৰণে তাৰে জোখ ল'বৰ কাৰণেও আহিছিলোঁ মই এই জোখখিনি লৈ যাওঁ বুলি জোখখিনিও এই কাগজতে লিখি ল'লোঁ আৰু তেতিয়াই লিখি ল'লোঁ মই অলপ আগতে মই সেইটো ভিডিঅ'টো কৰিবই পাহৰি থাকিলোঁ মানে ভিডিঅ' কৰাই নহ'ল সেইখিনি লিখি ল'লোঁ আৰু এতিয়া মই ওলাওঁ ইয়াৰ পৰা যাবৰ কাৰণে সিফালে মোক দাদাই ৰখি আছে কৈ আছে জল্দি আহা যাবলৈকে আৰু এইজনী হৈছে বৌ ইফালে ৰেডি দাদা আৰু মই ওলালোঁ যাবৰ কাৰণে ৰাখনা এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা চাওক গাইজ এইখিনিলৈকেতো ভালেই আছে সিফালে গাঁৱৰ ৰাস্তাটো ইমান বেয়া হৈছে বৰষুণ পৰি কিনে গাইজ যাবই নোৱাৰি এতিয়ালৈ বাই